নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ মানে অসমীয়া সাহিত্য চয়নিকা। তাৰ আমি আজি যিটো আমাৰ গদ্য আছে 6 নম্বৰ অন্যৰ প্ৰতি ব্যৱহাৰ, আজি আমি তাৰে সকলোবিলাক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম, ঠিক আছে। সো তোমালোকে চাই থাকিবা, ভিডিঅ'টো স্কিপ নকৰিবা। আৰু মোৰ চেনেলত যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। আৰু এতিয়া আমি আহিছোঁ অন্যৰ প্ৰতি ব্যৱহাৰ, সত্যনাথ বৰা, ঠিক আছে। সত্যনাথ বৰা 1860 চনত জন্ম হৈছিল, 1925 মৃত্যু হৈছিল। গতিকে তোমালোকে চেপ্টাৰটো প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকে চেপ্টাৰটো অকণমান নিজে পঢ়িবা। মই চেপ্টাৰটো বাৰু বুজাই নিদিওঁ, কাৰণ মই প্ৰশ্ন উত্তৰ দিব লাগিব নহয়, সেইকাৰণে। গতিকে সেইটোৱে আৰু তাৰপিছত ইয়াৰে এতিয়া আমি লেখকৰ পৰিচয় যি আছে সেইখিনি তোমালোকে অকণমান চাই ল'বা। তোমালোকক মই এইখিনি ইয়াৰ পৰাই মাজৰ পৰা যদিও মই কুৱেশ্যন এনচাৰ ওলাই দিয়া নাই, কিন্তু তোমালোকক মই চাব কওঁ। এইকাৰণে চাব কওঁ কাৰণ চাব ক'লে অকণমান গাত লাগিবতো কথাখিনি, যে মেমে আমাক এইটো চাব দিছে সেইটো চাব দিছে, কাৰণ ইয়াৰ মাজৰ পৰা কুৱেশ্যন এনচাৰ লোৱা হয়। তোমালোকক স্কুলত নক'ব পাৰে যে অমুক চাবা তমুক চাবা, বাট তোমালোকে চাই ল'বা। কাৰণ মই বাৰ বাৰ কৈছোঁ ইয়াৰে গোটেই চাব নালাগে, ধৰ যিকেইখন গ্ৰন্থ আছে গ্ৰন্থকেইখন চাই ল'বা, তাৰ ওপৰত প্ৰশ্ন সুধি দিব পাৰে। চ' এইখিনি আৰু তাৰপিছত আৰু যে আছে শব্দাৰ্থ আৰু টকা, এইখিনি কিন্তু চাবা। শব্দাৰ্থ বেছি নাথাকে, 4টা বা 5টান মান থাকে, চ' মুখস্থ কৰি থবা, কাৰণ পৰীক্ষাত শব্দাৰ্থ দিবই ন, সেইটোৱে আৰু। গতিকে এতিয়া আমি আহিছোঁ নেক্সট ভাৱ বিষয়ক প্ৰশ্ন উত্তৰলৈ আহিছোঁ। তোমালোকে কিতাপখন আগত ল'বা, মই তোমালোকৰ কাৰণে নোটছ বনাইছোঁ বহীত, মই দেখুৱাই দি যাই থাকিম। তোমালোকে কিতাপখন আগত লৈ তেনেকৈ চাই যাই থাকিবা, কি কি প্ৰশ্নৰ উত্তৰ দিছোঁ গম পাবা, ঠিক আছে। চ' এতিয়া আমি আহিছোঁ 1 নম্বৰলৈ। একত কৈছে যে একৰ ক সাৰথী পুথিখন কাৰ ৰচনা? সাৰথী পুথিখন সত্যনাথ বৰাৰ ৰচনা। হয়তোত কৈছে যে কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়, যে যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাক মানুহৰ সৈতে সংসাৰত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখ সন্তোষে কাল নিয়াব পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গদ্যত কৈছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ? যে অবাবত কেতেৰা মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত কিন্তু নিৰ্বোধ হিংহিঙীয়া মানুহে ভৱিষ্যত নুগুনি কেতেৰা মাৰিয়ে মানুহৰ লগত কথা কয়, এই শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ। হয়তোত কৈছে সজ ব্যৱহাৰৰ অনুপান কি? হয়তো হৈছে সজ ব্যৱহাৰৰ অনুপান হৈছে কি? নম্ৰতা। তাৰপিছত উঙাটোত কৈছে যে কি মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? মানুহক চল কৰা হয়। প্ৰথম চত কৈছে যে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? যে কেতবিলাক মানুহে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সাদৰি কৰে, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। লিখি ল'বা প্ৰশ্ন উত্তৰবিলাক। দ্বিতীয় চুটিত কৈছে যে কাৰ লগত সম্বন্ধ ৰাখিলে সততাক পৰিচয় দিয়া হয়? হঠৰ লগত কৈছে যে কি হঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বৰ্গাজত কৈছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। দুইটোত কৈছে চমুকৈ বুজাই লিখা, ঠিক আছে। যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়। আকৌ তেনে কপটীয়া চলাহী মানুহৰ ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলিয়ে উতলা ইটিকিং নকৰি মন দি শিকা উচিত। হয়তোত কৈছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? যে অবাবত কেতেৰা মাতি মানুহৰ লগত মনত বেজাৰ দিয়া অযুগুত কিন্তু নিৰ্বোধ হিংহিঙীয়া মানুহে ভৱিষ্যত নুগুনি কেতেৰা মাৰিহে মানুহৰ লগত কথা কয়, এই শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ। সিহঁতে মনে জানি কৰা অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতে সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্য গুণ থাকিলেও অকল তিতা মাতে সকলোকে ঢাকি পেলায়। তিতামুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেটিলে পাহৰে। অৰ্বুদ দানৰ ফল একে নিমিষতে লোৱা হয়, সেই দেখি জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে। তিনিটোত কৈছে তাৎপৰ্য ব্যাখ্যা কৰা নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। যে নম্ৰতা ব্যাখ্যা কৰিব দিছে, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰ উপকাৰ সৰহ হয়। দম্বালি কথা মানুহৰ কাণত কাৰ ফুটা দিয়ে, সেই দেখি আনৰ লগত আলাপ আচৰণ কৰোঁতে দম্বালি এৰি নম্ৰ হোৱা উচিত। বহুতে ভাবে যে লোকৰ আগত নম্ৰ হলে নিজক সৰু বা লঘু কৰা হয়, এই বিশ্বাস ভুল। নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাতৰ ফল। মনত নম্ৰতাৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মনত অহংকাৰ ৰাখি মুখে নম্ৰ হলে মানুহক চল কৰা হয়, তেনেকুৱা আচৰণ অনুচিত।
ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা যুগুত। হয়তোত কৈছে সোণৰ জুতি অমান্য কৰিলে নকমে। সোণ এবিধ মূল্যৱান ধাতু। আমি সোণৰ উজ্জ্বলতাক অমান্য কৰিলেও ইয়াৰ কোনো ক্ষতি নহয়। ইয়াৰ উজ্জ্বলতা সদায় অক্ষুণ্ণ থাকে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে চৰিত্ৰৱান মানুহ সদায় আদৰণীয়। এওঁলোকে সদায় আনৰ পৰা মান সন্মান পায়। কিন্তু আমাৰ সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ গুণবোৰক গ্ৰহণ কৰিব নোখোজে। তেওঁলোকে মান্য লোকসকলক চল পালে অমান্য কৰিব খোজে। ইয়াৰ দ্বাৰা তেওঁলোকে পুৰুষালি কৰা যেন পায়। কিন্তু এই লোকসকলে ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কাৰণত কম কৰিব নোৱাৰি, সেইদৰে মান্যৱন্ত লোকসকলক অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি। এই পাঠটিত মান্যৱন্ত লোকসকলৰ মূল্য সোণৰ লগত তুলনা কৰা হৈছে আৰু কোৱা হৈছে যে সোণৰ দৰে মান্যৱন্ত লোকসকলৰ মূল্য আনে অমান্য কৰিলেও কেতিয়াও হ্ৰাস নহয়। তাৰপিছত আহিছোঁ আমি 2ৰ ক। 2ৰ কটোত কৈছে যে কি ব্যৱহাৰ মানে এইটো 2ৰ ক মানে 1ৰ কটো যে মই দিছিলোঁ সেইটো ইয়াতে আকৌ আৰু অকণমান মানে মই বেলেগকৈ দিছোঁ। যদি তোমালোকে লিখি ল'বা। 1ৰ কটো তাতে দিছোঁ, কিন্তু আৰু ইয়াতে মই অকণমান বেলেগকৈ ষ্টাইল কৰি লিখি দিছোঁ। যদি তোমালোকে এনেকৈ লিখি ল'ম বুলি ভাবিছা লিখিব পাৰা। মানে 1ৰ কটো যে আছিল ব্যৱহাৰ প্ৰণালীক মানে সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি। যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰ সৈতে সংসাৰত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হ'লে ব্যৱহাৰ সজ হয় বুলি ভবা উচিত। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ ৰসত আনৰ হিংসা গঢ়ি অনাৰ ভাজন হয়। আকৌ অনেক কপটীয়া চলাই মানুহ ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে আমাৰ ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উতলাই ইটিকিং নকৰি মন দি শিকা উচিত। এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4ত কৈছে যে বিপৰীতাৰ্থ শব্দ লিখা। সুখ দুখ, সজ অসজ, কপটীয়া অকপটীয়া, বিনয় অহংকাৰ, লঘু গুৰু, নিন্দা প্ৰশংসা, দোষ গুণ, আদ্যৱন্ত দুখীয়া, সন্তোষ অসন্তোষ, চৰিত্ৰৱন্ত চৰিত্ৰহীন, মিঠা তিতা, নম্ৰতা কঠোৰতা, উচ্চ নিচ, গুপ্ত প্ৰকাশ, গহীন পাতল। আৰু ইয়াতে কৈছে 5 নম্বৰত বাক্য ৰচনা কৰা। চকুৰ কুটা মানে অপ্ৰিয় শত্ৰু। সীতা আৰু গীতাই পৰস্পৰক চকুৰ কুটা যেন দেখে। পেটত কথা ৰাখ। সকলোবোৰ মানুহৰ পেটত কথা ৰখা স্বভাৱ নাই। এইটো চেপ্টাৰ এইখিনিকে লগিয়ে আছিল। তোমালোকে মানে মই সকলোখিনি কি ধুনীয়াকৈ দি দিছোঁ কুৱেশ্যন আনচাৰ। তোমালোকে ভিডিঅ'টো চাই চাগে ভাল পাইছা। যদি ভাল পাইছা তেনেহ'লে মোৰ বাবে এটা লাইক কৰিবা আৰু কমেণ্ট কৰিবা। আৰু কাৰ কি প্ৰব্লেম সমস্যা হৈ আছে মোক কমেণ্টত জনাবা। ঠিক আছে, আজিলৈকে আহিছোঁ। ধন্যবাদ।